सजना जी मैनू छड़ के नहीं जाना कदी झूठे वादे सही दिल से निभाना। Hey guys, welcome back to our channel. তো এটা বাজে 8:30 তো আমি গা পা ধুলু তো এটা আমি করবা যাম তো কোন যাম ফিরে তো লাস্টের লগে সাই থাকিব। তো গাইস যে আমি ভাত চাট খালু তো এটা আমি যাব ওলাইছো আজি দাদা ক্যামেরাম্যান নহয় মানে ক্যামেৰাত নাহে তো আজি মই আহিম বলক আজি মোৰ লগতে অলপমান ভিডিঅ' বনাব বলক। Hey guys, মোক এই থৈ গুচি গ'ল এই ৰাম এই বৰষুণত মই এতিয়া ভিজি ভিজি গাড়ীত উঠিলোঁ দেই কোনোমতে মানে এই গেট ছেট মাৰিব লাগেতো সেইটো কাৰণে উফ বাপৰে বাপ তামাম ভিজিলোঁ দেই। Tezpur! Bolak. So guys, এনেকুৱা দবা পিটা বৰষুণ দিছে নহয় মানে কি কম লগতে ৰাস্তাটো বৰ ধুনীয়া একদম টাৰ্ণিং একদম শ্বিলঙৰ দৰে এনেকুৱা লাগিছে যেন শ্বিলঙতে গৈ আছোঁ নেকি সেনেকুৱা লাগিছে একদম দেখিছেনে কেনেকুৱা বৰষুণ দিছে বাপৰে বাপ। চাওক না গাইজ কি ধুনীয়া চবফালে গ্ৰীনাৰী হৈ আছে একদম এনেকৈ দেখিলে মন চন ভাল লাগি যায়। চ' গাইজ দেখিছে এইকেইদিন মানে একদম পূৰা একেৰাহে বৰষুণ দি আছে দেখিছেনে পূৰা নদী একদম পানী একদম ভৰ্তি হৈ গৈছে একদম আৰু কেইদিনমান যদি এনেকৈ বৰষুণ দি থাকে নহয় একদম বানপানীয়ে হৈ যাব চাগৈ যিটো দেখিছোঁ একদম। আর এটা আমি পালো পদম পুকুরি আছে পদম পুকুরি এই পিছপালে আছে কিন্তু এই জঙ্গল কারণে দেখা না পায় তো আমি এটা রখি আছো আর দাদা তো ক্যামেরাত মানে নাহু বলি কৈছিল কি আহিলে মাহতে বেংকৰ কামত গৈছে এতিয়া তো ভিডিও লাষ্টলৈকে চাই থাকিব। উফ গাইজ একদম 1.5 ঘণ্টা ৰখি একদম মাহত বেংকৰ পৰা আহি পালে আৰু আমি এতিয়া গৈ আছোঁ ক'ত গৈ আছোঁ আমি গৈ আছোঁ আমাৰ দেউতাৰ মামাকৰ ঘৰ মানে আমাৰ আৰু মামা ককা বুলি কওঁ আৰু আমি মামা ককা বুলি মাতোঁ তো ভিডিঅ'টো লাষ্টলৈকে চাই থাকিব। আমি যাওঁ লাষ্ট লাগি আছে কিন্তু তথাপি অলপমান চিনাকি কৰিয়ে দিম। বিউটিফুল আইতা অলপ হাঁহি উঠে গাইজ আমাৰ ককাৰ ঘৰ লাগিছিল তো বলক সুৰু কি হৈছিল মানে কেনেকুৱা লাগিছিল মনটো প্ৰথম অৱস্থাত মই ভবা নাছিলোঁ কৰোণা হোৱা বুলি মই ভাবিলোঁ সাধাৰণ জ্বৰ গা বিষ কিবা অলপ হৈছে মই ইতিমধ্যে মই শিৱসাগৰত আছিলোঁ কেইদিনমান শিৱসাগৰৰ পৰা যদি মই কাম বেক কৰোঁ মানে বৰ বিশেষ এটা ভাল লগা নাই কাৰণ হস্পিটেলৰ মানে ডক্তৰ নাৰ্ছ তেওঁলোকৰ যিটো কামৰ স্পিৰিট দেখি মই বৰ এটা সন্তোষ নাপালোঁ। পিছৰ পৰ্যায়ত অৱশ্যে প্ৰথম কেইদিনমান ভাল আছিল পিছৰ পৰ্যায়ত তেওঁলোকৰ ঠিকে আছিল মোটামুটি চলে আৰু তথাপি ইমান উন্নত মানৰ নাছিলে। কৰোণা নোহোৱাৰ কাৰণে আমি প্ৰথমতে আটাইতকৈ ডাঙৰ কথা হৈছে ছ'চিয়েল ডিষ্টেঞ্চিং কমেও আমি 3 মিটাৰ ইজনৰ পৰা 3 কিলোমিটাৰ
আৰু মাস্ক সদায় পিন্ধিব লাগে। মাস্কখন বহুত উপকাৰী, বেমাৰ হওক বা নহওক মাস্কখন আমি সদায় পিন্ধিব লাগে। দ্বিতীয় কথা, আমি খুব পৰিষ্কাৰ হৈ থাকিব লাগে। হাতখন ঘনাই ধুবই লাগে। ক'ৰবাত বাহিৰত গ'লে, ভিতৰত গ'লে চেনিটাইজাৰ এটা লগত থকাটো অত্যন্ত জৰুৰী। চেনিটাইজাৰ লগত ৰাখিব লাগে। বিশেষকৈ এইখিনি সাৱধানতা যদি আমি মানি চলোঁ তেতিয়াহ'লে কৰোণা আমাৰ ওচৰলৈ সহজে আহিব। তো গাইজ আমি এতিয়া ওলালো ইয়াৰ পৰা। তো সন্ধিয়া হ'ল, তো বলক ঘৰত গৈ লগ পাইছোঁ। তো গাইজ দেখিছেই নহয় ইমান বৰষুণ দিছে, একেই অৱস্থা। যাওঁতে যেনেকুৱা হৈছিল এতিয়াও সেনেকাই। আৰু এই বৰষুণৰ কাৰণে ইমান জাম দেখিছে লগত, কিন্তু আকৌ ঢেকীয়াজুলি ফালে দিয়াই নাই বৰষুণ। আৰু এইখন আমাৰ হ'ল ঢেকীয়াজুলি, শ্বহীদ নগৰীত ঢেকীয়াজুলি। চাওক, দোকান পোহাৰটোন চব বন্ধ। চৰি পাহৰি গৈছিলোঁ, কাৰফিউটো 6টালৈকে কাৰফিউ আছিল। তো এইকাৰণে চাগে দোকান চব বন্ধ, গাড়ী চলি আছে মাত্ৰ। ঘৰ পামেই আৰু পাওঁ হৈছোঁৱে আৰু।